যোৱাকালিও কিন্তু শিকুই ভাল শিক্ষা পাইছি দে এটা। সেইটো কিন্তু ঠিক কথা হৈছে, কিন্তু সিবা ভাল পালাক না নাই? ভাল পাইছে কিজানি, যোৱাকালি দেখো আমাৰ লগতে আহিল। তাক ফোন কৰি একেলগে মাত নহলি। ৰতে ফোন কৰো ৰ। হেল্ল', কি শিকু, কি কৰি আছা? পেটৰ বিষ ভাল পালি নেকি? ভাল পাইছো ৰ অলপ। তেতিয়াহ'লে হ'লে নাই দিয়া একেলগে। দে যাই আছো দে। ক'ত আছা তহঁতে? আমি য'ত বহু সদায় তাতে দে হ'ব দে। সি আহি আছে দে, ক'লো মই। অলপ হলকা নাহিব দিছে না? কিয় হলকা নাহিব লাগে, আহি আছে দে। এনাই আৰু দে হ'ব দে। মই শুৱা কোঠালিতো শকুন্তলা তোমাৰ ছবি ৰাখিছো, মোবাইলৰ ৱালপেপাৰত শকুন্তলা তোমাৰ ফটো ৰাখিছো। মোবাইলৰ ৱালপেপাৰত কাৰ ফটো আছে তোৰ? কাৰো ফটো নাই, এনাই গাইছো গানটো। হয় নেকি? দে হ'ব দে। কি আছিল ইয়াত? আজি দেখোন মোক ফোন কৰি মাতলি, কিবা কথা আছিল নেকি? কথা একো নাই ৰ, তই পেটৰ ভাল পালি নে নাই সেইকাৰণে মাতিছিলো। হয় নেকি? পেটৰ খুব জগালে ভাল পাইছো। এইটো কথা সুধবা কাৰণে মোক একেলগে মাতছা নেকি? ফোনতো সুধবা পাৰিলি হয়। এনাই গতাই বিজি মেন, তই যেতিয়া একে আহিলি কিবা হ'ব নেকি? কি হব? একো নহয়, তথাপিতো মই ঘৰত পাবজি খেলি আছো না। এনাই গতাই পাবজি প্লেয়াৰটো হ'ব দে, এতিয়া আহিছা ব। এটা কথা শুনছা না নাই? আমাৰ গাঁৱত বোলে কিবা লাফটাৰ ক্লাব নাকি খুলছে? হয় নেকি? তই কেনেকে গম পালি? মানুহবিলাকে কৈছে ৰ, সিনকে শুনছো। লাফটাৰ ক্লাব মানে? মানুহবিলাকে ৰাতিপুৱা ৰাতিপুৱা হাইবা যায়, সেই লাফটাৰ ক্লাব। হয় নেকি? তই যি লাফটাৰ ক্লাবৰ কথা ক'লি কিয়া? আমিও নহলি ৰাতিপুৱা ৰাতিপুৱা লাফটাৰ ক্লাবত যোৱা কৰো। যাবাৰ কাৰণেতো সুধলো, তহঁতে জানা নাই। হয় নেকি? দে হ'ব দে, গোটেই যাম দে। দে হ'ব দে, কালি ৰাতিপুৱা আমি গোটেই একেলগে যাম। দে হ'ব দে। আৰু তই শিকু যাবি নে নাযা? যাম দে। কি কয় তই? মই নেগলি তাতে একোৱে নহব দেখো। এনাই গতাই মাহাজনটো, সি নেগলি গতাই তাতে একোৱে নহব। নহয়তো ময়ে মেন না। তই জিনকে লেবেল দি আছা, তই দেখো কথাটো গমেই পোৱা নাছলি। অপুই কোৱাৰ পিছতহে গম পালি। কিয় গম নাপাম? গম পাৱে, মই কবাই খুজিছিলো তহঁতক। সি কথা আগতে গম পায়। গম পাওতো। দে হ'ব দে আৰু, তহঁতে ইয়াতে ইমান বকি থাকিব নালাগে। এতিয়া গোটেইকেইটা ঘৰক যোৱা, কালি ৰাতিপুৱা সোনকালে যাব লাগিব। দে এতিয়া ৰাতিপুৱা চবে অলপ সোনকালে আহিবি। কিয় হাঁহি যাওঁ? হাঁহিয়ে মেইন না, সেইকাৰণে আহিছো, হাঁহি থাকিব লাগে। আৰু আমি দুখতে হাঁহিবাই আহিছো, সেইকাৰণে অলপ প্ৰেক্টিছে কৰি ললো। দে ঠিকে আছে দে। কথা নাই বাতৰা নাই, এনাই দেখো হাঁহিবা ধৰিছে, কিয় বা? হাঁহাৰ কাৰণে এইটো এক্সাৰচাইজ কৰি আছে নে নাই, সেইকাৰণে এনাই হাঁহি থাকে। আমিও এতিয়া যে ইনকে হাঁহিবা আহিছো, আমি ইনকে একো কথা নাই বাতৰা নাই ইনকে হাঁহি থাকিব লাগিব। মই ইনকে কথা নাই বাতৰা নাই পাগলাৰ দৰে হাঁহি থাকিব নোৱাৰো দে। কি হব? পাৰবি দে, আমিও আছোৱে দেখো। হাঁহিবাৰ কাৰণে কিবা কথা লাগে নেকি? হাঁহি থাকিলে হ'ল। এইটো দেখো আমাৰ ছাৰে। ছাৰ দেখো, যোৱা লবা লৈ যাও। কি চলিয়া? তহঁতেও এক্সাৰচাইজ কৰিব আহিছ নাকি? ছাৰ আমি ওকে এক্সাৰচাইজ কৰিব আহিছো। দে তেতিয়াহ'লে তহঁতেও আৰম্ভ কৰ। ছাৰ আৰম্ভ কৰো দিয়ক। মোহন বাবু আহিছিলো। মই সদায় ৰাতিপুৱা এক্সাৰচাইজ কৰিব আহো। দে হ'ব দে, ঠিকে আছে। আৰু তোৰ চেলুনখন চলি আছে নে নাই? কিবাকে চলি আছে দিয়ক। তহঁতে এতিয়া বকি দেখবি না হাঁহিবা আৰম্ভ কৰবি। দে আৰম্ভ কৰ দে। ছাৰ, এই হাঁহি এক্সাৰচাইজটো কেনেকে কৰিব লাগে আমাক অলপ শিকাই দিয়ক। এতিয়া আকৌ শিকাই দিব লগা কথা নাই। তোনাই গোটেইকেইটাই হাত দুখন ওপৰমুখে কৰি কিনে হাঁহিবা আৰম্ভ কৰা। দিয়ক হ'ব দিয়ক ছাৰ। ছাৰ পাইছো না? পাইছো দা, কিন্তু একদিন আহিলি নহয়, সদায় আহিবা। হ'ব দিয়ক ছাৰ। তে আজিৰ কাৰণে হ'ব দে আৰু। হ'ব দিয়ক ছাৰ। ছাৰ আমি তে যাওঁ বলক। তে বলা। তে চলি ইয়াত আমি যাওঁ, তোনাতে থাকা। হ'ব দিয়ক ছাৰ।
আজি কিন্তু ইনকে হাড় এক্সাৰচাইজটো কৰি ভাল লাগিল দে ন কিন্তু এক্সাৰচাইজ একদিন কৰিলি নহয় সদায় কৰিব লাগিব সদায় আহিম দে হা 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 তে যাওঁ যদি আমি ঘৰত যো হা হা এই হ'ব দে হা বন্ধ কৰা এক্সাৰচাইজ কৰা হলো কেনেকে পাগলা দৰে আহি পাৰিছে যো এতিয়া হা হা এই জানি বুজি হাঁহি থকা নাই মই অট'মেটিক হাঁহ যাই আছো দেখোন হা হা এই বাবা আৰে ইয়াৰ পৰা লৈ গৈছো ই পাগলাই হ'ল নেকি হা হা এৰো দেখো হাঁহ বন্ধ হয়ে নাই কি কৰা যায় হা হা এই হপলেছটোৰো তিতাৰ পাই গদাই হাঁহিমেন কে আছিলি তাৰ হাঁহিয়ে বন্ধ হোৱা নাই মই তো জানি বুজি হাঁহি থকা নাই হা হা হাঁহ এক্সাৰচাইজটো অলপ বেছিকে কৰিলো নেকি সেইকাৰণে হাঁহ ৰখাবই পৰা নাই হা হা ইয়াৰ এতিয়া হাঁহিটো ৰখাবা কি কৰাই একেবাৰে মাটি চাটি খুৱাই দি হাঁহ ইয়াৰ বন্ধ হৈ যাব হা হা তিতাৰ পাই কম জ্বালা দে নাই হাঁহি হাঁহি কাণ কালা কৰি দিছে এই হেলা কথা বাদ দি কি বস্তু দেখলি ইয়াৰ হাঁহ বন্ধ হব কিবা ভাবছো হা হা ইয়াৰ বা কি বস্তু লাগিলে ইয়াৰ হাঁহ বন্ধ হয় কি জানো তন্দে ভাব মই একো নাভাবো ইয়াৰ কি হলে পাগলা হল নাকি ই দেখো বেলেগ বেলেগ ধৰণকে আহিবা ধৰলা তন্দে পটাপট কিবা এটা ব্যৱস্থা নকৰা কিয়া নহলে আৰু এই হাঁহটো লাহে লাহে বেছিকে বাঢ়ি যাব পাৰে এটা ধুনীয়া বুদ্ধি আহিছে মই কোৱা কথাটো যদি তন্দে কৰা ইতে আৰু হাঁহি বন্ধ হৈ যাব এই কি কথা এই পটাপট নকৰা কিয়া হা হা ইটো আপি পাগল সেইকাৰণে কোনোবা এটা আপি মাতা বুলি কওঁ দে তেতিয়া ইয়াৰ হাঁহি বন্ধ হৈ যাব পাৰে ঠিকে আছে দে কৈছো হা হা অপু বাপা অপু এফালে চচোন এই দে কথাটো কব পটাপট সেইটো হাঁহি আছে আকৌ কব নোৱাৰে কৰ আমি দুই সিদিনা আপি চকাইছিলো তাৰে এটা আপি তোক মাতিছে ফোন নম্বৰ দিব বোলে এই হয় নেকি ককলিকে মাতিছে আমি সিদিনা য'ত গৈছিলো তাতে ওতে যো চলি ইয়াত দেখো হাঁহ বন্ধ হৈ গেলে ঠিকে আছে দে তো হাঁহ বন্ধ হ'ল এই ককলিকে মাতিছে যো এতিয়া কত মাতা নাই তোৰে হাঁহ বন্ধ কৰিব কাৰণে মই মিছা কৈছো হয় নেকি মিছা কৰি কিয় কয় মই সঁচা বুলি ভাবিছিলো বেটা আপিৰ কথা কোৱাৰ লগে লগে তাৰ হাঁহ বন্ধ হৈ গেল দে হ'ব দে এতিয়া যোৱাৰ এৰ হাঁহি বন্ধ হ'ল যো ধন্যবাদ দে ভাই তই যে মোৰ হাঁহ বন্ধ কৰি দিলি হ'ব দে 10 টকা 20 নো থেংকছ নো চৰি বাপৰে যিমান ক'লেও তাৰ ডাইলগটো নুগুছে কিন্তু